মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ মই আপোনালোকক সকলোকে শুভেচ্ছা যাচিছোঁ। আৰু এতিয়া বাজিছে 6:18 গৈছে। আৰু আজি এই সন্ধিয়া সময়ত মই আপোনালোকক মোৰ ফুলনিৰ এজোপা ফুল দেখুৱাম বুলি ভাবিছোঁ। গতিকে মই এই সৰু ভিডিঅ'টো কৰিছোঁ। মই যোৱা বছৰ ৰুইছিলোঁ এই ফুলজোপা। এই ফুলজোপাত এতিয়া 3টা কালাৰৰ ফুল ফুলিছে। য়েলো কালাৰ, হোৱাইট কালাৰ আৰু পিংক কালাৰ, বগা, হালধীয়া আৰু গোলপীয়া। গতিকে এই সৰু ভিডিঅ'টো কৰিছোঁ আপোনালোকক মোৰ ফুলনিৰ ফুল গছজোপা দেখুৱাম বুলি। আপোনালোকে চাব, মই দেখুৱাই আছোঁ। এয়া চাওক, এজোপা হ'ল মোৰ ফুল গছজোপা। মই এজোপা ৰুইছিলোঁ ফুল গছজোপা, দেখিছে? ফাৰ্ষ্ট কলিটো হৈছে এইটো, দেখিছেনে? য়েলো কালাৰ, হালধীয়া ৰঙৰ। তাৰপিছত সেই একেজোপা গছে আহিছে বগা, এতিয়া বগা ফুলিছে। বগা ফুলাৰ পাছত একেজোপা গছে আকৌ দেখিছে পিংক কালাৰ। এইটো দেখিছে পিংক কালাৰ, এইটো পিংক কালাৰ। চব গতিকে দেখিলে মোৰ ফুলৰ ফুলনি কেনেকুৱা, ইমান সুন্দৰ। আপোনালোকৰ ফুলনিত যদি এনেকুৱা ফুল আছে, প্লিজ ভিডিঅ' কৰি আমালৈ শ্বেয়াৰ কৰিব। বাই বাই।